तामुलपुर जिला आसाम तृणमूल कांग्रेसा दिनै गौरीसनि खावरु बाहायाव दिल्लीनि मोनसे सावराय जथुम खुंदों। बे सावराय जथुमाव बाहागो लायो आसाम तृणमूल कांग्रेसनि रायजोआरि आफादगिरि रिपन बराया। खुंनो गोनां लकसभा बिसायख'थिनि सायाव रिपन बराया खौरांगिरिफोरनि सिगाङाव मा फोरमायदों खोनासंनि। না এতিয়া আমি যেতিয়া এলায়েন্সৰ কথা আছিলে তেতিয়া আমি এলায়েন্সত 4খন আসন আমি দাবী কৰিছিলোঁ আৰু সেইখিনি অলৰেডি সংবাদ মাধ্যমত ওলাইছে। সেই 4খন আসন আমি দাবী কৰিছিলোঁ, মেইনলি কৰিমগঞ্জ, ধুবুৰী আৰু কোকৰাঝাৰ আৰু আমাৰ লখিমপুৰ। এতিয়া আমি আশা কৰি আছোঁ যদি আলোচনা বিলোচনা হয়, আলোচনা বিলোচনাত যেটো সিদ্ধান্ত হ'ব আমি সেই সিদ্ধান্ত মতে আমি আগবাঢ়িম। যেহেতু নিৰ্বাচন সমাগত হৈ পৰিছে গতিকে মহাজোঁটৰ ক্ষেত্ৰত যি ৰণকৌশল বহুত পিছ পৰি থকা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত যি ভূপেন বৰাৰ কাৰণে মহাজোঁটৰ ৰণকৌশল পিছ পৰি আছে নেকি? নাই, মই এতিয়া তেনেকৈ তেওঁ এটা বেলেগ দলৰ মই তেনেকুৱাকৈ আৰু আমি এটা যিহেতু মহাজোঁট বন্ধনত আছোঁ, মই তেনেকুৱাকৈ ডাইৰেক্টলি এতিয়া মই সমালোচনা কৰিব নোৱাৰোঁ আৰু সেইটো নীতিও নহয়। কিন্তু এইটো কথা ঠিক, আপোনালোকে ভবাৰ দৰে ৰাইজে কিছু ভাবিছে, কিন্তু সেইটো ভাবিলেও আপোনালোকে এই অৰ্থত কৈছে যে ইমান দিনে এলায়েন্স চিট শ্বেয়াৰিং হৈ কেণ্ডিডেটৰ নাম চব ডিক্লেয়াৰ হৈ যাব লাগিছিল, হোৱা নাই, সেই অৰ্থত আপোনালোকে কৈছে। কিন্তু সেইটো নহ'লেও কোনো কথা নাই, কাৰণ ৰাইজ ৰেডি হৈ আছে। মূল কথাটো ৰাইজহে, আমিবিলাক একো নহয়। ৰাইজে নিজে কৈছে যে বিৰোধী দল সব এক হ'ব লাগে, বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিব লাগে। গতিকে সেইকাৰণে ইয়াত দেৰি হ'লেও একো কথা নাই। ৰাইজ কিন্তু ৰেডি হৈ আছে যে কোনদিনা ভোট হয়, কোনদিনা বিজেপিৰ বিৰুদ্ধে আমি ভোট দিবলৈ পাওঁ, তাৰ কাৰণে ৰাইজ ৰেডি আছে। ইণ্ডিয়ান এলায়েন্সত থকা আপে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে। নাই, প্ৰাৰ্থী আপে ঘোষণা কৰিছে, ডেট ইজ অল ৰাইট, ঘোষণা কৰিব পাৰে। কিন্তু কাইলৈ যদি এটা বুজা পৰা হৈ যায়, ধৰক অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছৰ নেতৃত্বৰ লগত, আৰু ইতিমধ্যে এইটো প্ৰায় হৈছে বুলিয়ে কথা ওলাই আছে, গতিকে বুজা পৰা হৈ গ'লে সেইটো একো কথা নাই। কাৰণ এতিয়াওতো নমিনেশ্যন হোৱা নাইতো, নমিনেশ্যনটো বাদেই দিয়ক, ইলেকশ্যনেই ডিক্লেয়াৰ হোৱা নাই। গতিকে এতিয়া কোনোবাই কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পাৰে। যেতিয়া বুজা পৰা হৈ যাব, বুজা পৰা হৈ গ'লে তেতিয়া ডেফিনেটলি সেই সিদ্ধান্ত সাল সলনি হ'ব। কেতিয়া মানে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা? আমাৰ প্ৰাৰ্থীটো ৰেডি আছে, আমি মাত্ৰ ৰখি আছোঁ নেশ্যনেল লেভেলত এটা সিদ্ধান্তৰ কাৰণে। সেই সময়লৈকে আমি বাট চাম যাতে সিদ্ধান্ত এটা হয়। আমাৰ মূল লক্ষ্য হৈছে বিজেপিক পৰাভূত কৰিব লাগে, আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি 1-to-1 কণ্টেষ্ট হ'ব লাগে। সেইকাৰণে আমি শেষ মুহূৰ্তলৈকে বাট চাম। ইতিমধ্যে বহু কংগ্ৰেছীয়ে ইতিমধ্যে বিজেপি দলত যোগদান কৰিছে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ৰণকৌশল কেনেকুৱা হ'ব তেওঁলোকক প্ৰতিৰোধ কৰাৰ কাৰণে? নাই, আপোনাৰ কিছু কংগ্ৰেছী মানুহ গৈছে, সেইটো এটা বেলেগ কথা, সেইটো কংগ্ৰেছৰ ইণ্টাৰনেল কথা। সেইটোত আমি আমাৰ সহযোগী দল হিচাপে আমি এতিয়া তেওঁলোকক আমি সেইটো সমালোচনা নকৰোঁ। এটা দল, তেওঁলোকৰ নিজৰ কথা সেইটো। কিন্তু মই এইটো কথা ক'ব পাৰোঁ, আমাৰ তৃণমূলত কিন্তু বহুত মানুহৰ সোঁত গৈছে, তৃণমূললৈ বহুত মানুহ আহিছে আৰু বহুত মানুহে আমাৰ লগত যোগাযোগ কৰি আছে। তেওঁলোকে উপযুক্ত সময়ত আমাৰ তৃণমূলত যোগদান কৰিব। নাই, এতিয়াও সেইটো কৈছে, সেইটো মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে কৈছে বংগত অকলে খেলিব বুলি। কিন্তু হ'লেও সমান্তৰালভাৱে আলোচনাও চলি আছে। গতিকে সেইকাৰণে মই আগতেও কৈছোঁ, সেইকাৰণে আমাৰ অসমৰ সিদ্ধান্তটো তাৰ ওপৰত নিৰ্ভৰ হ'ব। গতিকে আমি অপেক্ষা কৰিব লাগিব। কংগ্ৰেছৰ লগত চামিল হোৱা বুলি এতিয়া প্ৰচাৰ চলাইছে আৰু ইতিমধ্যে আপে কংগ্ৰেছত মিত্ৰতা আহিব, এই ক্ষেত্ৰত কি হ'ব? নহয়, সেইটো মিত্ৰতাটো অকল কংগ্ৰেছৰ বুলিয়েই নহয়। যেতিয়া আমাৰ আটাইকেইটা দলৰ মিত্ৰতা হ'লে তেতিয়া পৰস্পৰক সহায় কৰিব লাগিব, পৰস্পৰক সহায় কৰিব লাগিব। আসাম মুছলিম মেৰিজন দিৱসটো কেবিনেটত বন্ধ কৰাৰ সিদ্ধান্ত কৰিছে, কি ক'ব? এইটো চাওক, এখন হৈছে এখন ধৰ্মনিৰপেক্ষ দেশ আৰু এইখন এখন গণতান্ত্ৰিক দেশ।
আমাৰ দেশত আগৰ পৰা যিবিলাক নিয়ম কানুন চলি আছে, এটা ধৰ্মনিৰপেক্ষ দেশত চৰকাৰখনেই শপত খাইছে সংবিধান লৈ যে আমি ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিম, আৰু চৰকাৰখনেই ভংগ কৰিবলৈ গৈছে। আমি গণতান্ত্ৰিক দেশত কোনেও কাৰো চেণ্টিমেণ্টত আঘাত কৰিব নালাগে, কোনেও কাৰো ধৰ্মৰ ওপৰত আঘাত কৰিব নালাগে। গণতান্ত্ৰিক দেশত সেইটো নিয়ম। গতিকে সেই নিয়ম চৰকাৰে মানি চলিব লাগে। আমি তাৰ কাৰণে চৰকাৰক দাবী জনাম।